এই ঘটনাটো সঁচা। সেইদিনা দেওবাৰ আছিল। ভণ্টিৰ লগত তাৰ লগৰ এজনী আহিছিল। মই ঘৰৰ ৰুমতে বহি মোবাইল চাই আছিলোঁ। মা দেউতাও নাছিল। ভণ্টিয়ে তাইৰ লগৰজনীক ক'লে, তুমি দাদাৰ লগত কথা পাতা বুলি কৈ ভণ্টিয়ে গা ধুবলৈ গ'ল। ভণ্টিৰ লগৰজনীৰ নাম আছিল ৰূপা। ৰূপাই মোক সুধিলে, তুমি কি কৰি আছা? মই ক'লোঁ, মোবাইল চাই আছোঁ। কি চাই আছা বুলি ৰূপায়ে মোৰ ওচৰতে বহিলহি। তাই মোবাইলটো মোৰ হাতৰ পৰা লৈ ল'লে আৰু তাই গুগলত চাৰ্চ কৰি মোক ছেক্স ভিডিঅ' চাবলৈ ক'লে। তাৰপিছত মোৰ গাত হাত দি লাহে লাহে ভৰিডালত হাত লগাই দিয়াত মোৰ ভৰিডাল দাং খাই গ'ল। তাৰপিছত মই তাক মোৰ ৰুমলৈ এনেকুৱা দাঙি দাঙি চুদিলোঁ। চুদি থকা সময়ত ভণ্টি আহি মাত দিলে, ৰূপা ক'ত গ'লা বুলি। তাৰপিছত মই ক'লোঁ, তাই মোৰ লগত গেম খেলি আছে বুলি। ভণ্টিয়ে ক'লে, মই চাহ বনাওঁগৈ ৰ'বা। এইবুলি কৈ ভণ্টিয়ে গ'লগৈ। ৰূপা বুচত ভাল পানীখিনি পেলাই মই বাহিৰলৈ ওলাই আহিলোঁ। ৰূপাই ক'লে, তোমাৰ লগত ছেক্স কৰি বৰ ভাল লাগিল। এইবুলি কৈ ৰূপাই তাই এই বুলি কৈ তাৰ নাম্বাৰটো মোক দিলে আৰু ক'লে, কেতিয়াবা চুদিব মন গ'লে আহিবা মোৰ ঘৰলৈ। মই ক'লোঁ, ঠিক আছে, যাম বাৰু। তাৰপিছত মোৰ যেতিয়াই মন যায় তেতিয়াই চুদিব যাওঁ। তেনে চুদি চুদি মই তাইক প্ৰেগনেণ্ট কৰি দিলোঁ। তাই প্ৰেগনেণ্ট হোৱা 2 মাহ হ'ল, মই গমেই নাপাওঁ। তাৰপিছত তাইক মই লৈ গৈ হস্পিটেলত ঔষধ দি বাচ্ছাটো ডিছপেচ কৰি দিলোঁ। তাৰপিছত মই চিন্তা কৰিলোঁ, মই যে ভুল কৰিলোঁ। আপোনালোকে এই ভুল নকৰিব, যাতে ছেক্স কৰিলে সদায় কণ্ডম ইউজ কৰিব, নহ'লে ছেক্স কৰাৰ সময়ত বীৰ্যপাতবোৰ বাহিৰত পেলাই দিব। মই তেনে কৰা নাছিলোঁ ৰূপাৰ ক্ষেত্ৰত। থেংক ইউ।